নমস্কাৰ, মই পপিয়ে মোৰ চেনেল Popivlog2লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আমি ফুৰিব গৈছিলোঁ। এয়া খোজকাঢ়ি আহি আছোঁ। যি আমাৰ বিলৈ আমি তিনিটা বজাৰ কৰি আহিলোঁ আৰু লগত আহি আছে মোৰ ৰাখী আৰু পেহা। ৰাখী ভণ্টি হয় আৰু এয়া পেহা। তাৰপিছত আমি বজাৰ কৰি হলত মানে এয়া হোটেলত চাহ খাবলৈ সোমালোঁ। পথাৰ ৰুবয়ে হ'ল ন? এই পানী হৈ আছে নহয়, হাল বাইছে মানুহে। বহুত দিনৰ মূৰত এই ৰাস্তাটো মই খোজকাঢ়িছোঁ, গম পোৱা নাই? বহুত দিনৰ মূৰত। আগতে কিমান খোজকাঢ়ি গ'লোঁ। বালিপুখুৰী ৰাস্তা যিহে অৱস্থা হৈছে, ভাগি ছিগি অৱস্থা নাই। গোটেই পানী। গাড়ী এখন গ'লে, বাইক এখন গ'লে ৰখি দিব লাগে আমি, নহ'লে গাত পানী মাৰি থৈ যাব। এয়া বালিপুখুৰী ৰাস্তা। কেইবছৰ হৈছিলে, আমি হাই ছেকেণ্ডেৰী এক্সাম দি থাকোঁতে বনাইছিলে আৰু তেতিয়া ৰঙামাটি গছকি যোৱা মনত আছে। মানে কলেজ পোৱালে, হাই ছেকেণ্ডেৰী পৰীক্ষা দি ৰিজাল্ট দি পাছ কৰি কলেজ যোৱালে মানে ৰাস্তাটো পকী হৈছিলে, কিন্তু কেইচনত 15 চনত 15 চনৰ পৰা আজি 25 চন। এয়া অৱস্থা। ধুনীয়া পৰিৱেশ। পেহা আহি আছে মেডিকেলৰ পৰা। বজাৰ কৰিলোগৈ এয়া বস্তু আৰু সেয়া তাই লৈ গৈছে ৰাখি। এয়া ৰাস্তা যিহে অৱস্থা। গৈ আছোঁ আৰু খোজকাঢ়ি। ইয়াৰ পৰা 1.5 কিলোমিটাৰমান হ'ব আমাৰ ঘৰলৈ। এই ৰাস্তাটো এনেকুৱাই, বালিপুখুৰী মাজগাঁও ৰাস্তা এনেকুৱা। চাইকেলখন গ'লেও ছাইডত ৰৈ দিব লাগে, জেগা নাই। গোটেই দ এনেকুৱা গাঁত পানী। আৰু এজন বাঢ়িলে দেই, অথনিৰ পৰা 3জন আহি আছিলোঁ। ইজন পিছৰজন বাঢ়িলে। ভন নহয় অ'। মানুহে বৰশী বাই আছে। পাইছে নাই মাছ? নাই। বৰ মাছ পাইছে নাই? অঁ, কি পাইছে? অঁ, পানী ঢেৰ আছে। অঁ, নহয়, মই তিয়কলৈ গৈছিলোঁ। আগতে সদায় খোজকাঢ়ি থাকোঁ নহয়, ভৰি নিবিষায়। এতিয়া মানে বহুত দিনৰ মূৰত ইমানটো খোজকাঢ়িছে, একদম ভৰি বেলেগ বিষাইছে। এই যদি ব্লগ বনাইছ নে ৰিলচ বনাইছ? অঁ, বিয়েন্দা হাই কৰি দিয়ক। বেয়া হাই কৰি দিয়ক। কৰিয়ে নাযায়, বেয়া পাত্তাই দিলে। ভণ্টি মুখত জোকে খালে। ভণ্টিহঁতৰ গাত ঢেৰ মাখি পৰি আছে। ফাইনেলি ঘৰ আহি পাই গ'লোহি। বাই বাই।